লাষ্ট ভিডিঅ' হয় গাইজ, আপোনালোকে ঠিকেই শুনিছে, মোৰ এইটো লাষ্ট ভিডিঅ'। কোনো ধৰণৰ ইউটিউব আৰু ফেচবুকত ভিডিঅ' আপলোড নিদিওঁ। মই সৌৰভ, আপোনালোকে চাই আছে BPI Diva ইউটিউব চেনেল। আৰু গাইজ ইউটিউব চেনেলত মানে মোৰ এইটো লাষ্ট ভিডিঅ', আৰু আপোনালোকে মানে মোৰ চেনেলত ভিডিঅ' চাবলৈ নোৱাৰিব, কাৰণ গাইজ মানে বহুত মানে বেয়া কথা কৈ থাকে। সেইকাৰণে মানে মই ডিচাইড কৰি লৈছোঁ মানে মই ভিডিঅ' আপলোড নিদিওঁ। আৰু ঘৰৰ পৰা মানে মোক কৈ থাকে ভিডিঅ' আপলোড দিয়া বন্ধ কৰ, মানে ভিডিঅ' আপলোড দিবলৈ মানা কৰিছে ঘৰৰ পৰা। সেইকাৰণে মানে মই ডিচাইড কৰি লৈছোঁ আৰু ভিডিঅ' আপলোড নিদিওঁ। আৰু গাইজ ভিডিঅ' আপলোড দিবলৈ গ'লে মানে পঢ়া শুনা নষ্ট হৈ যায়, স্কুল যাব নোৱাৰোঁ। আজি স্কুল যোৱাই নাই। আৰু গাইজ আপোনালোকে মোৰ চেনেলত সোমাই চাব পাব্লিক ৰিয়েকশ্যন ভিডিঅ'ত কিমান ভিউজ আহিছে, আৰু গাইজ ব্লগ ভিডিঅ'ত কিমান ভিউজ আহিছে। মানে গাইজ ব্লগ ভিডিঅ'ত ভিউজ নাই, হায়েষ্ট 150 পৰা 200, হায়েষ্ট ক'বলৈ গ'লে 400, মানে হায়েষ্ট 400 গাইজ, মানে তাৰ ওপৰত ভিউজে নাই। 400 গাইজ বেছি কৈ দিলোঁ, ব্লগ ভিডিঅ'ত ইমানো ভিউজো নাই। কাৰণ পাব্লিক ৰিয়েকশ্যন ভিডিঅ' আপোনালোক বহুত মানে মৰম দিছে, কিন্তু গাইজ পাব্লিক ৰিয়েকশ্যন ভিডিঅ' কৰাটো ইমানো সম্ভৱ নহয়, কাৰণ বহুত মানে বেয়া বেয়া কথা কৈ থাকে। সেইকাৰণে ভাবিছোঁ মানে ভিডিঅ' আপলোড দিয়া বন্ধ কৰি দিওঁ, যিহেতু আপোনালোকৰ ব্লগ ভিডিঅ' দি পেলাই কোনো লাভ নাই। আপোনালোকে ব্লগ ভিডিঅ'কেইটা নাচায়, আপোনালোকে পাব্লিক ৰিয়েকশ্যন ভিডিঅ'কেইটা মৰম দিয়ে। সেইকাৰণে মই ভাবিছোঁ আৰু ভিডিঅ' আপলোড নিদিওঁ। আৰু গাইজ এটাই বেয়া লাগে, কাৰণ বহুত কষ্ট কৰি পাব্লিক ৰিয়েকশ্যন ভিডিঅ'কেইটা শ্বুট কৰোঁ, তাৰপিছতে মানে মানুহকেইটা মানে বেয়া বেয়া কথা কৈ থাকে, মই পাগলৰ দৰে ভিডিঅ' কৰি থাকোঁ, মানে বহুত বেয়া বেয়া কথা কয় ন। সেইকাৰণে ভাবিছোঁ আৰু পাব্লিক ৰিয়েকশ্যন ভিডিঅ' নকৰোঁ, যিহেতু ফেমিলি প্ৰব্লেম হৈ থাকে। ফেমিলিৰ পৰা বহুতকৈ মানে বকাও খাইছোঁ, আৰু দাদাহঁতে মায়েও দিছিল। সেইকাৰণে পাব্লিক ৰিয়েকশ্যন ভিডিঅ' নকৰোঁ। পাব্লিক ৰিয়েকশ্যন বুলি নহয়, মই ব্লগ ভিডিঅ' নকৰোঁ, আপোনালোকে মোৰ ভিডিঅ' চাবলৈ নাপাব। আৰু গাইজ মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰিব নালাগে, ভিডিঅ'ত লাইকো কৰিব নালাগে গাইজ। আপোনালোকে আনছাবস্ক্ৰাইব ভিডিঅ'ৰ পৰা গুচি যাওক। জাষ্ট গাইজ মানে আপোনালোকক জনাই দিলোঁ, মানে মই ভিডিঅ' দিবলৈ নোৱাৰোঁ। আৰু গাইজ সেইটো কথা যদি আপোনালোকে ভাবি থাকে, গাইজ সেইটো কথা একেবাৰে ভুল। আৰু গাইজ আপোনাৰ লগতে জাষ্ট এটা প্ৰেংক কৰিলোঁ, মানে ভাবি আছিলোঁ কি ভিডিঅ' দিয়া যায়, মানে কোনো ধৰণৰ মানে কণ্টেণ্ট পোৱা নাই। সেইকাৰণে ভাবিলোঁ আপোনাৰ লগতে জাষ্ট এটা মানে প্ৰেংক কৰি দিওঁ। যিহেতু গাইজ মানে মই আজি স্কুল যোৱা নাই, কাৰণ মানে মোৰ শৰীৰটো মানে বহুত মানে বেয়া হৈ আছিলে, মানে মোৰ জ্বৰ আহিছে আৰু সৰ্দিৰ মানে সেইকাৰণে শৰীৰটো বেয়া, সেইকাৰণে মানে স্কুলটো যোৱা নাই। আৰু সেইকাৰণে ভাবিলোঁ আপোনাৰ লগতে জাষ্ট এটা প্ৰেংক কৰি দিওঁ। গাইজ আজি ভিডিঅ'টো এইখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিওঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ। জাষ্ট গাইজ এটা প্ৰেংক আছিলে আপোনাৰ লগতে। ব্লগ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।